লাগিব আমার দাবি जिला प्रशासन हाय हाय जिला प्रशासन हाय हाय बीजेपी सरकार हाय हाय एजीपी बीजेपी हाय हाय एजीपी बीजेपी हाय हाय बीजेपी सरकार गो बैक बीजेपी सरकार गो बैक আমি এই কার্যসূচির পৰা এই অবস্থান ধর্মঘটৰ পৰা জিলা প্রশাসনক অনুরোধ কৰিছো যিমান দিনলৈকে আমার তৎকালীন আমার গড়াখহনীয়া রোধ করার ব্যবস্থা নকরে সিমান দিনলৈকে আমার এই অবস্থান ধর্মঘট চলি থাকিব। আমিও চাম ইয়ার পৰা যে জিলা প্রশাসন বা সরকারে আমার গড়াখহনীয়া রোধ করে না নকরে। কারণ আজি চাওক আমার যি ইন্দো বাংলা বর্ডার আজি আপনালোকে নিজে গৈ ভ্রমণ করে চাব আৰু 10-15 মিটার জায়গা বাকি আছে। তার পিছত আমার ইন্দো বাংলা বর্ডার যদি এইটো রাস্তা ভাঙি যায় বাংলাদেশ ভারত একাকার হয়ে যাব। আমি ভারত সরকারকে অনুরোধ করেছি যে যদি বাংলাদেশ আর ভারতবর্ষের মাজত যিখন বর্ডার আছে এই বর্ডারখন যদি রক্ষা করব বিচারে তাহলে আপনালোকে অতি সোনকালে তৎকালীনভাবে আমার গড়াখহনীয়া রোধ করার ব্যবস্থা করুক। নহলে আমার মানকাছাৰ সমষ্টিত দক্ষিণ চামৰা জিলার যিমানকেইটা গাঁও পঞ্চায়ত আছে যিমানকেইটা রোড আছে সব রোড ভাঙি যাব। আমার দুখীয়া মানুহবিলাকৰ খেতি পথাৰবিলাক নষ্ট হ'ব। সেইকাৰণে আমি চৰকাৰক অনুৰোধ কৰিছোঁ যে আপোনালোকে আমাৰ দক্ষিণ চামৰা মানকাছাৰত বহুত মন্ত্ৰী আহিছে। আপোনালোকে নিজক সাংবাদিক বন্ধুসকলে গম পাইছে, কিন্তু অতি দুখৰ বিষয় পৰিতাপৰ বিষয় যে আজিলৈকে ইমান ডাঙৰ কামো নহয়। ধুবুৰীৰ নিচিনা টাউন নদীৰ মাজত আছে, গুৱাহাটীৰ নিচিনা চিটি নদীৰ মাজত আছে। আমাৰ এইখিনি বহুত ডাঙৰ কাম কৰিব নালাগে, 5টা-6টা স্পাৰ্ট দিয়াৰ লগে লগে আমাৰ জায়গাখিনি ছেভ হৈ যাব। সেই কামখিনি কিয় কৰা নাই, ইয়াৰ ৰহস্য কি মই গম নাপাওঁ। আমাৰ স্থানীয় বিধায়ক ডাঙৰীয়া আছে, সিহঁতে এছেম্বলিত চিঞৰি থাকে, কিন্তু তৎকালীনভাৱে কোনো ধৰণৰ কাম কৰাৰ ব্যৱস্থা আমি দেখা নাই। আপোনালোকে দেখিছে যদি নাজানো, মই বিধায়ক ডাঙৰীয়াকে অনুৰোধ কৰিছোঁ আপনি শ্যাম ছাৰৰ লগত বহি আমাৰ তৎকালীনভাৱে যাতে আমাৰ গড়াখহনীয়া ৰোধ কৰিব পাৰি সেই ব্যৱস্থা কৰিলে আমি ভাল পাম, ৰাইজে ভাল পাব। আপোনালোকে সকলোৱে গমেই পাই আছে আমাৰ জিলাবাসী যি সমস্যা কালিদালগা যি গড়াখহনীয়া আৰম্ভ হৈছে, এই গড়াখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবীত যোৱা 1 আগষ্টৰ পৰা আমি দক্ষিণ চনৰ মানকাছৰ জিলা কংগ্ৰেছৰ উদ্যোগত জিলা সদৰ হাঁচিমাৰীৰ বাছ স্থানত আমি অৱস্থান ধৰ্মঘট আৰম্ভ কৰিছোঁ অনিৰ্দিষ্ট কালৰ বাবে। কিয়নো আমাৰ এই যি গড়াখহনীয়া এক ভয়ংকৰ ৰূপ লৈছে, তাত যি বৰ্ডাৰত আছে বৰ্ডাৰতো একেবাৰে ভয়াবহ অৱস্থাত আছে। যদি চৰকাৰ তথা জিলা প্ৰশাসনে খুব কম সময়ৰ ভিতৰত যদি কাম নকৰে তেনেহ'লে এই বৰ্ডাৰটো উঠুৱাই লৈ যাব। আৰু ইয়াত যিহেতু আমাৰ এটা আন্তঃৰাষ্ট্ৰীয় সীমাৰ যিটো ৰোড, এই ৰোডটো যেতিয়া ভাঙি যাব তেতিয়া আমাৰ বাংলাদেশ আৰু অসম একাকাৰ হৈ যাব। সেইখিনি কিন্তু এটা সীমা হেৰি হৈ আছে যে এই বাংলাদেশৰ পৰা মানুহখিনি কিন্তু সেই সীমাৰ কাৰণে আহিব নোৱাৰে। যেতিয়া এই বৰ্ডাৰটো উঠি যাব তেতিয়া কিন্তু আমাৰ এটা এইখিনি কিন্তু এই জিলাৰ সমস্যা হৈ নাথাকিব, এইটো আমাৰ গোটেই ভাৰতবৰ্ষৰ এটা সমস্যা হৈ পৰিব। যেতিয়া এই আন্তঃৰাষ্ট্ৰীয় সীমাটো উঠি যাব, যিটো কাঁটাতাৰৰ যিটো বেৰ আছে বেৰখিনিও উঠাই লৈ যাব ব্ৰহ্মপুত্ৰ নদীয়ে যদি তৎকালীনভাৱে কোনো ব্যৱস্থা কৰা নহয়। আমি সেই দাবী লৈ যে আমাৰ জিলাখন বচাব লাগে, আমাৰ যাতে নতুনকৈ আৰু কোনো সমস্যাৰ সৃষ্টি নহয়, এই বৰ্ডাৰখন উঠাই লৈ যোৱাৰ পিছত আমি বিচাৰোঁ যে যেনে তেনে বৰ্ডাৰ ৰোডখন বচাবই লাগিব। আমাৰ জিলাখনত তথা আমাৰ ভাৰতবৰ্ষত যাতে নতুনকৈ আৰু কোনো সমস্যাৰ সৃষ্টি নহয়। আৰু আমাৰ এই জিলাখন যিহেতু বেছিভাগ মানুহে কৃষি কৰ্মৰ লগত জড়িত, এই বৰ্ডাৰটো উঠি যোৱাৰ লগতে উঠি যেতিয়া যাব ব্ৰহ্মপুত্ৰে যেতিয়া উঠাই লৈ যাব তেতিয়া আমাৰ এই কৃষক
মানুহখিনিৰ কিন্তু হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব। সেইখিনি আমি উপলব্ধ কৰিব পাৰিছোঁ, কাৰণ আমি ইয়াৰ স্থানীয় মানুহ। কিন্তু আমাৰ চৰকাৰ তথা জিলা প্ৰশাসনে হয়তো এতিয়ালৈকে সেইখিনি উপলব্ধ কৰিব পৰা নাই যে বৰ্ডাৰটো উঠুৱাই লৈ গ'লে কিমান এটা ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব। অকল তেতিয়াই কিন্তু কালিৰালগা এই কোকৰাডাঙ্গাৰ সমস্যা হৈ নাথাকিব, এয়া কিন্তু আমাৰ গোটেই ডিষ্ট্ৰিক্টৰ সমস্যা হৈ পৰিব। কাৰণ আমাৰ জিলাৰ মানুহখিনি কৃষি কৰ্মৰ লগত জড়িত। যেতিয়া কৃষি পথাৰ যেতিয়া পানীৰ তলত ডুব যাব, তেতিয়া কিন্তু বহুত সমস্যা হ'ব। তেতিয়া চৰকাৰ তথা জিলা প্ৰশাসনে কিন্তু ৰিলিফ দি কিন্তু সেইখিনি শেষ কৰিব নোৱাৰিব। এতিয়া যিখিনি সমস্যা হৈ আছে তাতকৈ কিন্তু আৰু 10 গুণ সমস্যা আৰু বাঢ়ি যাব। আমি বিচাৰোঁ, আমি জিলা কংগ্ৰেছে বিচাৰোঁ আমাৰ সমস্যা কমিব লাগে, সমস্যা আৰু যাতে ইয়াৰ পৰা বৃদ্ধি নহয়। আমাৰ যি আন্দোলন চলি আছে, এই আন্দোলনৰ প্ৰতি চৰকাৰ তথা জিলা প্ৰশাসনে যিখিনি গুৰুত্ব দি আছে, আমি মুঠেও সন্তুষ্ট নহয়। কাৰণ তেওঁলোকে অকল আমাৰ ইয়াত আহি মাজে মাজে আমাৰ খবৰ লয়। আমাৰ অনুমান হয় তেওঁলোকে যেন ইয়াত আহে যে সেই প্ৰতিবাদকাৰীকেইটা উঠি গ'ল নে নাই, প্ৰতিবাদীসকল উঠি গৈছে নে তাত আছে, সেইখিনি আমাৰ অনুমান হয়। কাৰণ তেখেতসকলে আহে আৰু কয় যে আমি ব্যৱস্থা কৰি আছোঁ, আমি সেইখিনি চাই আছোঁ, আমি তাতে গৈছোঁ, টেকনিকেল মানুহ পঠাইছোঁ, ইঞ্জিনিয়াৰ আহিছোঁ, অমুক আহিছে, তমুক আহিছে, কাম কিন্তু একো হোৱা নাই। আমি চৰকাৰ আৰু জিলা প্ৰশাসনক সকীয়াই দিব বিচাৰোঁ যে আমি এইবাৰ আপোনালোকে কাম নকৰালৈকে আমাৰ এই প্ৰতিবাদ আমি উঠাই লৈ নাযাওঁ। কাৰণ এয়া আমাৰ এক মূল সমস্যা জিলাখনত। আমাৰ সমস্যা সমাধান কৰিব লাগিবই। চৰকাৰ আৰু জিলা প্ৰশাসনে এই কাম কৰাবলৈ আমাৰ যিখিনি দায়িত্ব, আমি যিখিনি হেঁচা প্ৰয়োগ কৰিব লাগে, আমি সেই হেঁচা প্ৰয়োগ কৰি আছোঁ আৰু কৰিয়ে থাকিম। আৰু আপোনালোকে দেখা পায়ে আছে যে আমাৰ আন্দোলন যিমানে দিন বাঢ়ি গৈ আছে, ৰাইজৰ কিন্তু সঁহাৰি আৰু দিনক দিনে বাঢ়ি গৈ আছে। আৰু চৰকাৰে যিখিনি তাত কাম কৰাৰ নাটক কৰি আছে, জিলা প্ৰশাসনো তাত জড়িত হৈ আছে, সেই নাটকখিনি বন্ধ কৰি আপোনালোকে তাত স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা কৰক। যোৱাকালিও তাত এক ভয়ংকৰ ৰূপ লৈছিল গৰাখহনীয়াই। আৰু দেখিবলৈ পাওঁ যেতিয়া মানে গৰাখহনীয়াটা বাঢ়ি যায়, তেতিয়া আমাৰ জিলা প্ৰশাসনৰ কিছুমান বিষয়ববীয়াক তাত পঠাই দিয়ে। তাত গৈ তেওঁলোকে 2-4টা ফটো উঠে আৰু কেইটামান বাঁহ লৈ গৈ তাত দেখায়, নাটকটো আৰম্ভ কৰে যে আমি কাম কৰি আছোঁ। কিন্তু তেওঁলোক তাৰ পৰা গুচি অহাৰ আগতে তেওঁলোক তাতে থকা অৱস্থাতে সেই যিখিনি কাম কৰে সেইখিনি কিন্তু ব্ৰহ্মপুত্ৰ নদীয়ে উঠুৱাই লৈ যায়। তেওঁলোকৰ কি এটা নাটক! তেওঁলোকে সেইখিনি ফটো ওপৰত পঠাই নে তেওঁলোকে সেইখিনি লৈ বিল উঠাই তেওঁলোকে পইচা গোটাৰ এটা ৰাস্তা কৰিছে। আমাৰ অনুমান হয় তেওঁলোকে বিচাৰে যে প্ৰত্যেক দিনে তাত গৰাখহনীয়া হ'ব লাগে, আৰু হ'লেহে অলপ কাম কৰি বাঁহ কেইটামান লৈ গৈ ফটো উঠি আমি বিল উঠাব পাৰোঁ আৰু আমি পইচা গোটাব পাৰোঁ। আমি এইবাৰ আপোনালোকক সকীয়াই দিছোঁ, আপোনালোকৰ এই বিজনেছটো আমি বন্ধ নকৰালৈকে আমাৰ এই প্ৰতিবাদী কাৰ্যসূচী আমি বন্ধ নকৰোঁ। আপোনালোকৰ চব বিজনেছ এইবাৰ বন্ধ হৈ যাব। ৰাইজে আপোনালোকৰ চব গম পাইছে আপোনালোকৰ কিমান দুৰ্নীতি, আপোনালোকৰ যি বিজনেছ সেই বিজনেছটো ৰাইজে এতিয়া গম পাইছে। আপোনালোকৰ বিজনেছ বন্ধ কৰিমেই, আমি কৰিমেই। আৰু জিলা প্ৰশাসনক যিহেতু আমি ইয়াৰ আগতো সীমা বান্ধি দিছিলোঁ, জিলা প্ৰশাসনে মানুহ পঠাইছে যদিও কিন্তু আপোনালোকে কাম কৰা নাই। আপোনালোকে ইয়াত আহিলেই নহ'ব, আপোনালোকে কালিৰালগা কোকৰাডাঙ্গাত কাম কৰিব লাগিব, তেতিয়াহে আমাৰ এই প্ৰতিবাদ বন্ধ হ'ব। আপোনালোকে ইয়াত আহিলে কিন্তু আমাৰ এই প্ৰতিবাদ বন্ধ নহয়। আপোনালোকে কাম কৰক, আপোনালোকে নিজে গৈ চাওক কি ভয়াৱহ পৰিস্থিতিত আছে। আপোনালোকে তাত স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা কৰক, নহ'লে খুব কম সময়ৰ ভিতৰত আমাৰ এই HM ৰোড আৰু যিটো জিলা উপায়ুক্তৰ কাৰ্যালয় আছে সেইখিনি কিন্তু আমি স্তব্ধ কৰি দিম গণতান্ত্ৰিকভাৱে।